স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। তো আজি ভিডিঅ'টো লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হৈছে আজি আমি ক'ত যাম জ্যোতিষ মই আজি আমি এই জানেছে এইটো কি আছে এইটো বৰশীটো মাৰিব যাব লাগিব। তাৰপিছত মোৰ লগত এইকেইটা আছে পোৱালিকেইটা। তাৰপিছত আমি গৈ আছোঁ চবেই এডাল এডাল লাঠি লৈ বৰশীৰ পাবলৈ। তো তোমালোকে চাই থাকিব গাঁৱলীয়া পদ্ধতিত আমি কেনেধৰণে মাছ ধৰোঁ। আৰু ৰ'দটো তামাম দিছে, বিৰাট গৰম। পিছ কেনেকুৱা লাগিছে? গৰম নক'বা আৰু। তহঁতৰকেইটা কেনেকুৱা লাগিছে? গৰম। তো সেই গৰমৰ মাজেৰে সেউজীয়া পৰিৱেশৰ মাজতে আছোঁ। দেখিছে এইফালে চবফালে চাহ বাগান কিবা কিবি এইবোৰ গছ পুলিৰ মাজত আছোঁ আৰু। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে শেষলৈকে চাই থাকিবা। যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব। আৰু ফেচবুকৰ পেজৰ লিংকটো দিয়া আছে, ফ'ল' কৰি ল'ব। আগলৈ ভিডিঅ'টো চাই থাকক। পাই গ'লে ইয়াত একদম হাবিৰ মাজত দেখিছোঁ। আপোনালোকে ভাবিছে এইকেইটা হাবিৰ মাজত কি কৰিব লাগিছে, কি কাম কৰি আছে বুলিব। তো আমি মানে এই বস্তুটো বৰশীটো টোপাম, তোমালোকক দেখাম কেনেকুৱা মাছ ওলাব। তো তোমালোকে শেষলৈকে চাই থকা ভিডিঅ'টো। আৰু ইয়াৰ এই পুখুৰীটো হৈছে ইয়াতে টোপাম। দেখিছে জেও চেও পাৰ হৈছে, জেওখন নাভাঙিবি দেই। গৈ থাকোঁ আৰু বৰশীটো পাবলৈ। এইবিলাক নলা চলা ধেৰ আছে, দেখিছে নাই? এইবিলাক নলা চবতে টোপাম। তোমালোকে ভিডিঅ'টো চাই থাকিলে গম পাবা। এডাল বৰশী একদম মাছ চাল লগাই লৈছোঁ কৈছোঁ। মাছ চাওক, চেনিপুঠি মাছ আহি গ'ল। চেনিপুঠি মাছ আহি গ'ল গাইছ, দেখিছে? লগে লগে পাইছে এজনী চাওক, এজনী মাছ। মানে বৰশী আহিছিলোঁ গাইছ, বৰশী টোপাই আছোঁ। এই চাওক এইটো আৰু মাছ লাগিলে, এইটো চাওক হৈ গ'ল মাছটো। এইফালে এইটো চাওক এইটো আৰু আহি গ'ল। তো মানে মাছ আগ্ৰহ আহিছে মাছ দেই। আমি এতিয়া লগে আহিছিলে 3টা পালোঁ। এতিয়া মই বৰশী টোপাই চাব গাইছ। সেইটো দেখিছে বৰশী টুনা, এইটো খুদ চেঙেলী খুদ, আইলৈ এটা খুদ, বাইলৈ এটা খুদ, বোপাইলৈ এটা খুদ, মালে এটা খুদ, চবলৈ খুদ এটা এনে ক'ব লাগিব গাইছ, তেতিয়া খুলিব। লাগি যা। তো মানে গাইছ মাছ খটাই আছোঁ। ইয়াত এটা খটাই আছে। তাৰপিছত এইটো এটা কেঁচু লগাবলৈ আহিছে। তাৰপিছত এইটো ইমান যদি বহি আছে মাছত। আৰু মই বৰশীটো এইটো পাতি থৈছোঁ। এইটো বৰশীটো পাতি থৈছোঁ। পূৰা মাছ লাগিব, একদম মজা চাই থাকিব শেষলৈকে। তো গাইছ মাছ থোৱা বুদ্ধি দেখিছে নাই? একত থৈ দিছে, এদিন দেখিছে কিমান ডাঙৰ মাছ। এইটো কাম হ'ব। এইটো ভিডিঅ'টো ভাল লাগিলে কি কৰিব লাগিব? লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব লাগিব। এতিয়া আকৌ ফজল মাছ আহিছে নাই? ফজল আহিছে। তো মানে গাইছ আহি গ'লোঁ আমি। মাছ চাছ ধৰি আমনি লাগি গ'ল। ঢেৰ মাছ নাপালোঁ আৰু 4-5টামান পালোঁ। এইকেইটা চাওক এজনী। তাৰপিছত আৰু দেখা নাই মাছটো উলিয়া। সেইটো চেঙেলী মাছ। এইকেইটা মাছ পোৱা হৈছে। তো হে গাইছ, তো আমাৰ মানে মাছ চাছ ধৰি হৈ গ'ল। তো মানে এতিয়া গৰমটো পূৰা 11টা বাজিছে এতিয়া দিনৰ। তো আমি চব আছোঁ। তাৰপিছত আমি এতিয়া ক'ত যাম? আমি এতিয়া চুইমিং পুললৈ যাম, লোকেল চুইমিং পুল। তাত মানে অলপ কৰিমগৈ আৰু সেইকাৰণে গামোচা চামোচা লৈ গৈছোঁ, দেখিছে? চাই থাকক আৰু ইণ্টাৰেষ্টিং হ'ব গাইছ। দেখিছে দেখিছে নিচলা পিছলা। চোলা তোলা খুলি লৈছোঁ, সাঁতুৰিবলৈ পাই গ'লোহি। আমাৰ মানে ইয়াতে সাঁতোৰা হয়। এজোপা গছ দেখিছে, গছজোপাৰ পৰা ওপৰৰ পৰা পৰি দিয়া হয়। খালি ইয়াত ভালকৈ থাকিব লাগিব, নহ'লে লুটি খাই পৰিলে এদাই হয়। দেখিছে নে? এতিয়া পৰিলে দেখিছে, এইটো গছৰ পৰা পৰিব। এতিয়া পৰিলে গছৰ পৰা। হেল্ল' গাইছ, দেখিছে মই ইয়াৰ ওপৰৰ পৰা পৰিম। চাই থাকক ভিডিঅ'টো শেষলৈকে একদম। গাইছ মানে এইবিলাকে হৈছে গাঁৱলীয়া জীৱন। আমি এনেকৈ সাঁতুৰি আছে, দেখিছে? তো মজা লাগিছে একদম। সেইটো এটা গছৰ ওপৰত আছে, এইটো এটা তাৰপৰা এইটো জদলাটো। তো আমি এতিয়া সাঁতুৰি আছোঁ। তোমালোকে ভিডিঅ' চাই থাকা। উল্টা টাইম মাৰিম এবাৰ চাব দেই। মই এতিয়া দেখিছে উল্টা টাইম মাৰিম, চাই থাকক। তো গাইছ, তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু কি কৰিব? ছাবস্ক্ৰাইব কৰি দিব। তাৰমানে ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম ছাপোৰ্ট কৰি দিব। আৰু সকলোকে কৈছোঁ শ্বেয়াৰ টেয়াৰবিলাক কৰি দিব, তেতিয়া অকল ভাল লাগে। তো আজিলৈ বাই বাই, জয় অসম। নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।